পাঁচজন মানুহ উঠাব লগা হৈছে চাকা কেনে ঘূৰি আছে চাওক এয়া Hey guys, welcome to my YouTube channel. আজি বহুত দিনৰ মূৰত আজি মই ভিডিঅ'খন বনালোঁ আজি ভিডিঅ'খন বনালোঁ ক'ত যাব আমি ওলাইছোঁ এই তিনিমুখী নদীত ঘৰ ভাঙা পাহাৰৰ ভিতৰত বহুত মাজৰ ভিতৰত আছে বুলি কোৱাৰ কাৰণে আমি তিনিমুখী নদীত কেনেকুৱা ক'ত ৰাস্তাটো চিনি নাপাওঁ আমি তথাপি যাম বুলি ভাবিছোঁ আপোনালোকে চাই থকা আজি ভিডিঅ'খন ইণ্টাৰেষ্টিং হ'ব লাগিছে আৰু ইয়াতো গেট হৈছে দে পইচা চাই বাহ বজাৰ বহে নেকি ফাইনেলি পাল্টি গেলি Happy birthday to you. Happy birthday. Guys, यार happy birthday vehicle karir. Konde rong song lagai ni dili na atakan na kali. Holi song lagai. Guys, ये पहाड़ों मज़द एया होली काने याते गेट बना होइसे याते बनाई किने बे या सबके दिग होय आसु आरो উপায়টো নাই নহয় আজি কাকো একো কৰিব নোৱাৰোঁ আজি হোলীৰ কাৰণে চবে ভালে কৰিছে ইমান পাহাৰৰ ভিতৰত যেনেকুৱা গোটেই ৰছী বান্ধি কিনে গেট বনাই আছে ভাল লাগছে আমাৰো চাই ভাল লাগে এনেকৈ আমিও আগত কৰিছিলোঁ বঢ়িয়াকৈ লগা আৰু চবকে লগাব লাগিব তেতিয়াহে পইচা দিম মুখত লগাই দেই ধুনী মানুহ দি পইচা আমাৰ 10 টকা নাই কাক পইচাটো দিম ইমান লাষ্টত 10 টকা কৰি দি চিগাৰেট খাব লাগিব নহয় আমি 10 টকা কৰি দি 10 টকা দি ৰচিটো ছিঙিয়ে যাব দে বাবু আমাক যাবা দি ভাত বনাবৰ কাৰণে বাঁহৰ চুঙাত আমি ভাত বনাই খাম itu pakai tuh deh, udangnya kayak logo. Bisa? Mabok, halke hisi huma. Lep, apa sampai?
এয়া বাঁহৰ চুঙা গাহৰি বস্তুখিনি উঠা চব উঠা নাই আৰু দূৰত জানা চকু মাৰি আছে তই কি দূৰত যা চব কৰি আছো দে না এখন এটাই যাবি মাৰি আছে ওচৰৰ পৰা ভিডিঅ' পামেই না দূৰমান মাৰ না চবখিনি পানী দি পানী ঢাল দি মছলা পানী দি তই কি তেল দিয়ে না দে অঁ তই তেল দিব নালাগে চুঙা চুঙা তেল নিবি এইখিনি হ'ল গাইজ গাহৰি মাংস পৰি আছে তাতে চুঙা তেল নিবি আৰু তেল দিব নালাগে ভাল ভাল গাহৰি হ'ল গাইজ চালাড বনাই আছে আমাৰ দীপদাস এইফালে চাই দিয়া বাবা গাইজ আমাৰ বাঁহৰ কিবা আমি পুৰিছিলোঁ পোৱাত একদম নাইকিয়া হৈ পেলাই একদম জুই জ্বলি একদম অৱস্থাই নাই এতিয়া এনেকৈ কৰি আমি খাব লাগিব এতিয়া অৱস্থা নাই চাওঁ গাইজ চব বাঁহৰ চুঙাই একদম জ্বলি শেষ কৰি পেলাইছে গাইজ এইটো হ'ল গাহৰি মাংস এতিয়া ওলালোঁ চুঙাৰ পৰা বঢ়িয়া লাগছে এয়া চাওক বকা চুদা ফাৰ্ষ্টতে কৈছিলি দহি যোৱা বুলি বৰবা এয়া হ'ল ভাত বাঢ়ি আছে মানুহকেইটা ব্ৰইলাৰ মাংস এতিয়া গাইজ ভাত খাই আছোঁ এটা স্পেচিয়েল আছে বুলি কওঁ আজি স্পেচিয়েল এটা আছে এইটো হ'ল বিলাহী চাটনি মই ডাঙৰ তই হাতে দি দিছোঁ তই খাৱা নাই মই লাষ্টটো যাম অলপ দিয়া দি আছোঁ চা কিমান মানুহ আছে এতিয়া ভাত খাই আছোঁ এই ইয়াতে খাবি জোকো কম হৈছে বঢ়িয়া হা বিলাহীটো কেনেকুৱা লাগছে গাইজ আমাৰ খোৱা লোৱা হোৱাৰ পাছত বৰষুণ আহি পেলালে কি কৰিবি এতিয়া ইমান ৰাস্তাতে ইমান ৰঙা মাটি আছে ৰঙা মাটিত কেনেকুৱা বাইক চলাই লৈ যাম এতিয়া বহুত চিন্তা লাগছে গাইজ আপোনালোকে চাই থাকক আজি ভিডিঅ'খন বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গাইজ এতিয়া আপোনালোকে দেখাই পাইছে এতিয়া বৰষুণ এতিয়া খোৱা লোৱা হোৱাৰ কাৰণে বৰষুণটো আহি পালে এতিয়া গৈ আছে চাই থাকক আজি ভিডিঅ'খন গাই গাইজ কি কবি ইমান বৰষুণত আমি এতিয়া ইয়াতে একদম গাড়ী চাড়ী চব ধুই ৰৈ অৱস্থা নাই একদম ইমান ৰঙা মাটিৰ একদম গাড়ী উঠিব নোৱাৰোঁ কেনেকৈ পিছলি গৈছে এইবিলাক চাওক গাইজ এতিয়া সেইকাৰণে আমি এই বৰষুণ দিয়াৰ কাৰণে একদম ৰাস্তাত আহিব নোৱাৰিলোঁ চবেই পিছলি আহিছে গাড়ী একদম ৰখি যায় গাড়ী আহিব নোৱাৰে এই গাড়ী মাখান এতিয়া ইয়াতে বঢ়িয়া কৰি ছাৰ্ভিচিং কৰি আছোঁ ছাৰ্ভিচিং কৰিকে লৈ যাব লাগিব গাইজ চাকা নুঘূৰে গাড়ী মাখান চাওক গাইজ এইয়া গাড়ী চাকাৰে চাওক কেনেকুৱা অৱস্থা হৈ গৈছে আমাৰ ইয়াতে গাড়ীৰ এইয়া চাওক গাইজ পানী যে কেনেকুৱা হৈ গৈছে মাটি ওলাইছে ইমান ডাঙৰ একদম লাঠি দিয়ে কুচি ওলাই আছে এইটো ল'ৰাটো এইয়া গাইজ চাওক দুলীয়া কৰি আছে ইয়াতে গাইজ
আপোনালোকে দেখা পাব কেনেকৈ গাড়ী উঠা KTM-টোতে উঠিব নোৱাৰিলে কেনেকুৱা ঠেলি ঠেলি উঠাইছোঁ চবেই গাইছ আমি চাইকেলতে উঠাব লাগিব এতিয়া এয়া গাইছ ৰাস্তাৰ অৱস্থা চাওক এয়া চাওক গাইছ এতিয়া গাড়ী উঠাব এয়া মই একো ব্ৰেক নামাৰো দেই ব্ৰেক মাৰবাই নালাগে মাৰবি যেতিয়া পিছলৈ আহিব দিপে বেয়া পৰব চাবি দিপে পৰলাই নকৰিছো আমি পৰলাই স্কুটি ঠেল বলে একজন আনা আৰু কাবাই ওয়ান ওই আছো না এই তক্তাটো লাগাই দি তই ইও একজন নাহে কিয়া বালত ধকৰা মানুহ তক্তাটো সাকাত লাগাবি বনাইবে পাঁচজন মানুহ গাইছ স্কুটি এটা উঠাব নোৱাৰা হৈছে ইমান কেনেকুৱা দৃশ্য হ'বলৈ আপোনালোকে গমেই পাইছে এয়া এয়া গাইছ এনেহেন অৱস্থা কেনে লাগছে ভাইটি তুমি যাই একদম এইটোতো একো নহয় আৰু ওপৰত আৰু বহুত আছিল সেইগিলা পাৰ হৈ আহিল মোবাইল নাছিল অৱশ্যে আপোনাক দেখাব নোৱাৰিলোঁ নহ'লে দেখালোঁ হয় গাড়ী এতিয়া ধুই থলোঁ ইয়াতে গাইছ গাড়ী মখান এতিয়া পাছত আৰু আপোনালোক দেখাই আছোঁ গাইছ চাওক এই এটা এই উঠিব পৰা নাই আছি গ'ল ইয়াতে এই ৰাস্তাত একদম ইমান পিছলা ৰাস্তা এই ৰাতিকণত এয়া ঠেলি ঠেলি উঠাব লগা হৈছে চাকা কেনে ঘূৰি আছে চাওক এয়া এয়া হ'ল KTM-ৰ আগত উঠাছে নেকি একমিনিট ইয়াৰটো চাই লওক এনেকৈ ঠেলি ঠেলি উঠাব লগা হৈছে গাইছ চাওক তথাপিও ৰাস্তাৰ এই চাওক গাইছ চাওক এনেকৈ উঠাব লগা হৈছে একদম নকবি আৰু নাযায় গাড়ী হেংকে চলাব যাবা দি থাকে ভালো ক'ত তাত কৰিব ভালো চেণ্ডেল এফালে ধুব লাগিব বাকি ভিডিঅ' কৰ দে এই কেলা জি আছে যা এই নম্বৰকে পুৰা ফুল